আমি পথাৰখন চাবলৈ আহিলোঁ, এক্সপ্ল'ৰ কৰিবলৈ আহিছোঁ। ৰুবলৈ হৈছিল নহয় কঠীয়া, আমি নিৰ্মালিও আহিছোঁ পথাৰখন চাবলৈ। আৰু এই ৰামধেনু ওলাইছে গাইছ, বহুত দিনৰ মোৰ ৰামধেনু ওলাইছে দেই। জেগা বোলে কি ধুনীয়া লাগিছে বাৰু। এয়া হে গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এয়া আজি আমি পথাৰ চাবলৈ গৈছোঁ, মাটি ৰুবলৈ হৈছেনে নাই হোৱা, আৰু ভিডিঅ' এটাও কৰিছোঁ আপোনালোককো যাতে আমাৰ পথাৰখন দেখাব পাৰোঁ। আৰু এয়া লগতে মানে পানী নিদিছোঁ, পাপাই পথাৰত কাম কৰি আছে আৰু দুপৰীয়াৰ পৰাই, সেইটো কাৰণে পানী নিদিছোঁ। আৰু আহকচোন আজি আপোনালোকেও চাওক আমাৰ পথাৰখন মাটি ৰুবলৈ হৈছেনে নাই হোৱা। আৰু এয়া দেখিছেনে, আগতে যোৱা বছৰতো বহুত পানী হৈছিলে, এইবোৰ গোটেই পানী হৈ থাকে। এইবাৰ পানীটো অকণমান কম, অকণমান মানে বহুতেই কম, দ চাইডতহে পানী হৈছে। আৰু এয়া সৈন্য বাহিনী আহি গ'ল আমাৰ পিছে পিছে দেই, ক'ৰবানো আহিলে জানো পটককৈ ওলালহি আৰু দেই। আৰু এয়া মই গৈ আছোঁ হাতত পানীৰ ঘটি লৈ পেলাই, আৰু গৰমটো বহুত মাৰিছে যিহেতু, আৰু পিছবেলাহে ওলাই আহিছোঁ। আৰু এয়া আমাৰ কঠীয়া, আৰু এয়া আমাৰ মাটি হৈ আছে আৰু ৰুবলৈ, আৰু কঠীয়া উঠাবলৈ ষ্টাৰ্ট কৰিম আৰু কাইলৈ মানৰ পৰা। আৰু এয়া পিছে পিছে মানে সৈন্যবাহিনী সোপা, মই নাহিবলৈ ইমান কৈছোঁ, বোকা লাগিব, ঘৰত মাকে বাপেকে গালি পাৰিব, মা পাপাই গালি দিব, কিন্তু নুশুনে। কি কৰিব, সেইটো সময়ত আৰু কোনে ৰখাব পাৰে। আগতে আমাকো ৰখাব নোৱাৰিছিলে, আমি পথাৰ সকলে ইমানেই ভাল পাইছিলোঁ বোকা পানী লৈ। আৰু এহেঁতিও ভাল পাইছে, এতিয়া কোনেনো বাধা দি ৰাখিব। এয়া দেখিছেনে, আহি একদম ফূৰ্তি, ইহঁতৰ একদম ক'ব নোৱাৰা হৈ গৈছে। পানী খেলিবলৈ পাইছে, বোকা গছকিবলৈ পাইছে। ইহঁতৰ ভৰিবোৰ আপোনালোকে দেখিলে ক'ব, মানে বোকা মানে এগাল এগাল লাগি আছে। আৰু এয়া যাকে ক'লেও নেযায়, পিছে পিছে আহিলে যে আহিলে। আৰু পাছত আৰু ইহঁতৰ মাক বাপেকে গালি পাৰিলেও আমাৰতো একো আপত্তি নাই। এয়া দেখিছেনে কেনেকুৱা খেলিছে আৰু একদম। তাৰপিছত কেমেৰাত উঠাইছোঁ বুলি কোৱাৰ লগে লগে সিহঁতৰ ফূৰ্তি একদম ক'ব নোৱাৰা হৈ গৈছে। আৰু ইয়াৰ ৰামধেনু দেখি একদম ক'ব নোৱাৰা হৈ গৈছে, বোলে এই ৰামধেনু ওলাইছে, ৰামধেনু ওলাইছে। আৰু অকণমান বাৰু ক'ব নোৱাৰা আমিও কৈছোঁ, ভালেই পাইছোঁ বাৰু ৰামধেনু ওলোৱাৰ কাৰণে, ভাল লাগিছে মনটো। বহুত দিনৰ মূৰত ৰামধেনু ওলাইছে, এইবছৰ ফাৰ্ষ্ট ৰামধেনু দেখিছোঁ। মানে আগত ওলাইছে যদিও গম নাপাওঁ, কিন্তু এই জুলাই মাহত ফাৰ্ষ্ট দেখিছোঁ। আৰু আগতে বৰষুণ দিওঁতে ওলাইছিলে, কিন্তু জুলাই মাহত ফাৰ্ষ্ট দেখিছোঁ। ইমান গৰমত বৰষুণ দিছে যদিও ৰামধেনু ওলোৱা নাছিলে, প্ৰথম দেখিছোঁ। আৰু প্ৰথম দেখি কেমেৰাটো মানে ওলাই নেকি চাইছোঁ, অলপ চলপ ওলাইছে, কিন্তু ভালকৈ ওলোৱা নাই। আৰু কেমেৰা মানে মোবাইল যিহেতু ভালকৈ নোলায়, আৰু কিনো কৰিব, সস্তীয়া মোবাইল। আৰু এয়া দেখিছেনে, আমাৰ ওচৰত গোটেই অলৰেডি মাটি ৰুই শেষেই কৰিলে। এজাক দুজাক বৰষুণ দিছিলেহে, পানীবোৰ এনেকৈ বান্ধি থৈ পেলাই একদম ৰুই ফিনিছ কৰি পেলালে। আমাৰ মাটিডোখৰহে অকলশৰীয়াকৈ আছে, আৰু ইয়াত জিলিকি আছে একদম, বাকী চব ৰুই খতম ফিনিছ। সেইকাৰণে আমি ইয়াতে ৰখি নাথাকোঁ, আৰু কাইলৈ পৰা ষ্টাৰ্ট কৰি দিম আৰু কঠীয়া উঠাবলৈ। তাৰপিছত 3-4 দিনত ফিনিছ হৈ যাব আমাৰো, মাটি যিহেতু বেছি কিডৰা নাই। আৰু তাৰপিছত আৰু এয়া কি কৰিম, ভিউবোৰ চাই আছোঁ, আৰু ধুনীয়া লাগিছে, ভাল লাগিছে, সঁচাকৈ ভাল লাগে ন, একদম কি মস্ত লাগে, ৱাও নক'বই আৰু একদম। আৰু ইমানেই ধুনীয়া লাগিছে, আবেলি সময়ত কি ধুনীয়া লাগিছে, মানে একদম মই আপোনালোকক কেনেকৈ বুজাম আৰু কি ধুনীয়া লাগিছে। গৰম আছে, কিন্তু গৰমততো গৰম হ'বই ন, কোনো ঠাণ্ডা কৰি দিব নোৱাৰে, সেইটো কাৰণে। আৰু এয়া নিৰ্মালি মই আহিছিলোঁ, পিছে পিছে আমাৰ সৈন্যবাহিনী সোপা, সেয়া আমি যাম বুলি ক'লে তেহেঁতিও লাইন পাতিছে, কিন্তু লাইনটো বেলেগ ফালেহে পাতিলেগৈ যেন লাগিছে দেই। তাৰপিছত এয়া আৰু আমি ভিউ চাইছে, আৰু এয়া ঘৰলৈ যাওঁ, আৰু আজিলৈ আহিলোঁ, বাই বাই, ছাবস্ক্ৰাইব কৰি